নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। থাম্বনেইলখন দেখি আপোনালোকে গম পাইছেই যে ভাৰতত নতুন চাকৰি মুকলি কৰা হৈছে 2025 বৰ্ষত। 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লাই কৰিব পাৰিব। এই পদত আবেদন কৰিবলৈ কি ডকুমেণ্ট লাগিব, বয়স কিমান লাগিব, সেই সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰিম। সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে আৰু শ্বেয়াৰ কৰিব পাৰে আৰু এনেকুৱা জব ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভেকেঞ্চিটো হৈছে SSC দিল্লী পুলিচ ৰিক্ৰুইটমেণ্ট 2025 7,565 কনষ্টেবল পোষ্ট। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰি ল'ব পাৰিব। ষ্টাফ চিলেকশ্যন কমিশ্যন SSC দিল্লী পুলিচৰ আবেদনৰ অন্তিম তাৰিখ দিয়া আছে 21 অক্টোবৰ 2025। পোষ্ট নেম কনষ্টেবল। টোটেল পোষ্ট দিয়া আছে 7,565টা পোষ্ট। কেটেগৰী ৱাইজ ভেকেঞ্চি আৰ্নিজাবত 3,174টা পোষ্ট আছে। EWS 756টা পোষ্ট আছে। OBCৰ কাৰণে 1,608টা পোষ্ট আছে। SCৰ কাৰণে 1,386টা পোষ্ট আছে। STৰ কাৰণে 641টা পোষ্ট দেখিবলৈ পোৱা গৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এতিয়াই গৈ আবেদন কৰক। ইয়াত চেলেৰি প্ৰদান কৰা হ'ব 21,700ৰ পৰা 69,100 টকালৈ। ভালেমান চেলেৰি প্ৰদান কৰা হ'ব ইয়াত। এলিজিবল ক্ৰাইটেৰিয়া নেশ্যনেলিটি চিটিজেনশ্বিপ। কেণ্ডিডেট মাষ্ট বি দ্য চিটিজেন ইণ্ডিয়া হ'ব লাগিব, ইণ্ডিয়াৰ চিটিজেনশ্বিপ হ'ব লাগিব। এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সনসমূহ গ্ৰহণ কৰিব পাৰিব। SC ST 5 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। OBC 3 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এক্স ছাৰ্ভিচমেন 3 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট মাষ্ট 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব আৰু 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভ OBCৰ কাৰণে 100 টকা পে' কৰিব লাগিব। ওমেন SC ST PWD কাৰণে কোনো এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। পে'মেণ্ট মোড SBI, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড দ্বাৰা পে' কৰিব পাৰিব। SSC দিল্লী পুলিচ আবেদন আৰম্ভ হৈছে 22 ছেপ্টেম্বৰৰ পৰা আৰু আবেদনৰ অন্তিম তাৰিখ 21 অক্টোবৰ 2025। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানে।